আশা কৰোঁ ফ্ৰেণ্ডছ আপোনালোক সকলোৱে ভালে কুশলেই থাকক সো ফ্ৰেণ্ডছ মই বিনি আপোনালোকক বিনিছ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ আৰু লগতে গুৱাহাটী লকডাউনৰ আনিটি দিনৰ আনিটি ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ সো ফ্ৰেণ্ডছ আজি মোৰ আপোনালোকৰ মাজলৈ আহি পাওঁতে অকমান পলম হ'ল মই জাস্ট লাঞ্চ কৰি আহি এতিয়া অকমান বহিছোঁ সো ভাবিলোঁ যে মই আপোনালোকৰ মাজলৈ আহোঁ আৰু বিশেষকৈ আজি ৰাতিপুৱাৰ পৰা মই অকমানো ৰেষ্ট পোৱা নাই ইটো হিটো কামৰ লগতে মোৰ ব্যস্ততা বিশেষকৈ কালি আমাৰ ঘৰত কিবা এটা স্পেচিয়েল ডে আছে সো তাৰ কাৰণে মোৰ অকমান প্ৰিপাৰেচন কৰিব লগা হৈ আছে সো এই কাৰণে মই একদম আজৰি পোৱা নাই সো যিখিনি টাইম মই এতিয়া আজৰি পাইছোঁ লাঞ্চ কৰি আহি অকমান বহিছোঁ সো সেই বুলি ভাবি মই আজিৰ বাকিখিনি টাইমৰ ব্লগটো মই ষ্টাৰ্ট কৰিব লৈছোঁ সো বলক ফ্ৰেণ্ডছ মোৰ লগতে আপোনালোকেও আপোনালোকৰ ইভিনিং টাইমটো এনজয় কৰক সো ফ্ৰেণ্ডছ মই আজি আপোনালোকক কেইটামান ৰেচিপি দেখাম ৰেচিপি মিন্স বিশেষ তেনেকুৱা ইমানো বেলেগ নহয় কিন্তু মই আপোনালোকক দেখাব ওলাইছোঁ এটা ফ্ৰুট কাষ্টাৰ্ডৰ ৰেচিপি আৰু লগতে মেংগো আইচক্ৰীম ৰেচিপি কাৰণ মেংগো আইচক্ৰীমটো একচুৱেলি কালিৰ কাৰণে হয় আৰু ফ্ৰুট কাষ্টাৰ্ডটো কালিৰ কাৰণে হয় আৰু সেইকেইটা বস্তু মই আজিয়ে বনাব লাগিব কাৰণ কালি আমাক লাগিব যেতিয়া কালি বনালেই নহ'ব কাৰণ আমি কমচে কম 24 আৱাৰ্ছটো আমি ফ্ৰিজত ৰাখিবই লাগিব তাৰপিছতে গোটেইখিনি ছেট হৈ যাব বা আমি ধুনীয়াকৈ খাব পাৰিম চ' মোৰ সেই বস্তুখিনি আগতীয়াকৈ বনাব লগা হ'ল চ' সেইকাৰণে মই আজি আপোনালোকৰ মাজলৈ এই দুটা ৰেচিপিয়ে লৈ আনিম আৰু ইভিনিং টাইমত কিবা এটা খাব লাগিব আমি কি খাওঁ মই এতিয়ালৈকে ডিচাইড কৰা নাই চ' সেই ৰেচিপিটো কি বনাওঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' বলক আপোনালোকে মোৰ লগত ইভিনিংটো এনজয় কৰক আৰু মই কি বনাওঁ কি নাই সেইখিনিও আপোনালোকে ধুনীয়াকৈ এনজয় কৰক মেংগো আইচক্ৰীম বনাবৰ বাবে মই পোনপ্ৰথমতে পেন এটাত আধা লিটাৰ গাখীৰ গৰম হ'বলৈ দি দিছোঁ আৰু মন কৰিব এনেকুৱা ধৰণে আমি লৰাই থাকিব লাগিব এতিয়া মই গাখীৰখিনি অকণমান উতলিবলৈ ৰখিব লাগিব গৰম হোৱালে নেক্সট মই 2 চামুচ ইয়াতে কৰ্ণফ্ল'ৰ লৈ লৈছোঁ আৰু এইখিনি মই অকণমান গাখীৰেৰে মিহলাই ল'ম মোৰ এইখিনি হৈ গ'ল এতিয়া মই সৰুকৈ দুটা আম এনেকুৱা ধৰণে কাটি ইয়াত ৰাখি দিছোঁ এতিয়া এইখিনি মই ব্লাইণ্ড হ'বলৈ দি দিম গাখীৰখিনি লাহে লাহে অকণমান গৰম হ'বলৈ ধৰিছে এতিয়া মই ইয়াত ডাঙৰ চামুচেৰে চেনি 5 চামুচ দি দিম আপোনালোকে চেনিটো সদায় মন কৰিব কাৰণ আইচক্ৰীম বনালে যদি চেনিৰ পৰিমাণটো কম বেছি হয় তেতিয়াহ'লে আমাৰ ভালদৰে ক্ৰিমি হৈ আইচক্ৰীমটো গোট নামাৰে বহুত প্ৰব্লেম দিয়ে পিছত গৈ গাখীৰখিনি আৰু অকণমান ডাৰ্ক য়েলো হ'ব বাবে মই ইয়াত 4-5টামান কেশৰ দি দিম আৰু লগতে আমাৰ ফ্লেভাৰটো খুব ধুনীয়া আহিব মেংগো ফ্লেভাৰৰ লগতে কেশৰৰ ফ্লেভাৰ গাখীৰখিনি প্ৰায় গৰম হৈ আহিছে এতিয়া মই ইয়াত গুলি থৈ দিয়া কৰ্ণফ্ল'ৰখিনি দি দিম এতিয়া আমি এইখিনি খুব সুন্দৰভাৱে এনেকুৱা ধৰণে লৰাই থাকিব লাগিব মন কৰিব গোটেইখিনি যেন তলত লাগি নধৰে চ' সঘনাই আপোনালোকে লৰাই থাকিব আৰু গেছৰ ফ্লেমটো সদায় সিমত ৰাখিব কৰ্ণফ্ল'ৰটো দিয়াৰ পিছত যেতিয়া কমপ্লিট লাহে লাহে অকণমান ঠিক হৈ নাহে তেতিয়ালৈ আমি লৰাই থাকিব লাগিব এনেকুৱা ধৰণে এইখিনি এতিয়া লাহে লাহে ঠিক হৈ আহিছে মন কৰিব আপোনালোকে এনেকুৱা হ'লে আমি ৰ'ব লাগিব মোৰ অলৰেডি এইখিনি হৈ গ'ল আৰু ঠাণ্ডা হ'ব যেতিয়া তাৰপিছত আৰু অকণমান গোট মাৰিব চ' মই এতিয়া গেছটো অফ কৰি দিছোঁ এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ আৰু সঘনাই এনেকুৱা ধৰণে লৰাই আছোঁ যদি লৰাই নাথাকোঁ তেতিয়াহ'লে ইয়াৰ ওপৰত গাখীৰৰ ওপৰত যিটো চামনি বহিব সেইটোৰ কাৰণে আমাৰ অকণমান প্ৰব্লেম হৈ যায় চ' এনেকুৱা ধৰণে লৰাই লৰাই আমি ঠাণ্ডা কৰিলে আইচক্ৰীমটো খুব ক্ৰিমি হয় চ' এনেকুৱা ধৰণেই আমি লৰাই লৰাই ইয়াক ঠাণ্ডা কৰিব লাগিব ৰুম টেম্পাৰেচাৰত এইখিনি মই ঠাণ্ডা হ'ব দিয়াৰ পিছত কমপ্লিট এতিয়া মোৰ ঠাণ্ডা হৈ গ'ল এতিয়া মই এইখিনি আম মই তেতিয়াই মিক্সিত দি কেনে এনেকুৱা ধৰণে গ্ৰাইণ্ড কৰি লৈছিলোঁ এতিয়া এই মিশ্ৰণটো মই আমখিনিৰ লগত দি দিম
আৰু লগতে মই ইয়াত দি দিম এচামুচ কনডেম মিল্ক আৰু যদি আপোনালোকৰ লগত থাকে যিটো আমাৰ গাখীৰৰ মলাইটো থাকে ওপৰৰ চামনিখনো দিব পাৰে তেতিয়াও বহুত ভাল কিন্তু মোৰ লগত এতিয়া নাই এই কাৰণে মই ইয়াত এচামুচ কনডেম মিল্ক দি দিছোঁ কাৰণ কনডেম মিল্ক দিলে আইচক্ৰীমটো বেছি ক্ৰিমি হয় মই অকণমান পৰিমাণটো বেছিয়ে দি দিছোঁ 1.5 চামুচ কৰি দি দিছোঁ এতিয়া এগেইন মই এইখিনি মিক্সিত গ্ৰাইণ্ড হ'বলৈ দি দিম এতিয়া মোৰ এইখিনি গ্ৰাইণ্ড কৰা হৈ গ'ল সো ইমান ধুনীয়া ক্ৰিমি দেখিবলৈ হৈছে এইটো এতিয়া মই এইটো প্লাষ্টিক কণ্টেইনাৰ এটাত এইটো এয়াৰটাইট কণ্টেইনাৰ হয় আপোনালোকেও মন কৰিব সদায় এয়াৰটাইট কণ্টেইনাৰ ল'ব ইয়াত মই দি দিছোঁ এতিয়া মই ঢাকনিখন টাইটলি লগাই 3 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম 3 ঘণ্টা ফ্ৰিজত ৰখাৰ পিছত এতিয়া মই এইটো চাব লৈছোঁ আইচক্ৰীমটো সো লাহে লাহে অকণমান চেড হ'বলৈ ধৰিছে এইবোৰ এতিয়া মই এইখিনি এগেইন গ্ৰাইণ্ডাৰত দিম মাজে মাজে এইবোৰ আইচ বনিব লৈছিলে মই এইখিনি সেকেন্ড টাইমৰ কাৰণে আকৌ গ্ৰাইণ্ড হ'বলৈ দি দিম এইখিনি মই গ্ৰাইণ্ড কৰি লৈ ল'লোঁ এগেইন এতিয়া দেখিছেনে ফ্ৰেণ্ডছ কিমান ধুনীয়া এটা ক্ৰিমি লুক দিছে সো এইটো এগেইন মই এতিয়া এয়াৰটাইট কণ্টেইনাৰত দি দিম এতিয়া মই এইখিনি ধুনীয়াকৈ সেট কৰি মিলাই লৈছোঁ মিলোৱা হৈ গ'ল এতিয়া মই ইয়াত এখন ফইল পেপাৰ দি দিম ফইল পেপাৰটো এই কাৰণে দিয়া যায় যেন আমি ফ্ৰিজত ৰখাৰ পিছত কোনো ধৰণৰ পানী ইয়াত নপৰে ফইল পেপাৰখন দি ঢাকনিখন টাইটকৈ মাৰি দিম ঢাকনিখন টাইটকৈ মই মাৰি দিলোঁ এতিয়া এইটো মই ফ্ৰিজত এগেইন ৰাখি দিম 9-10 ঘণ্টালৈ সো এইটো আমি কালি খাব পাৰিম সো ফ্ৰেণ্ডছ চাওমিন বনাবৰ কাৰণে মই ফাৰ্ষ্ট টাইম পিঁয়াজখিনি দি দিছোঁ এতিয়া মই ইয়াত চিকেনখিনি দি দিম এইখিনি চিকেন মই অকণমান বইল কৰি কেনে ইয়াত অলপ সয়া চচ আৰু অকণমান জালুকৰ গুড়ি দি মেৰিনেট কৰি থৈছিলোঁ আৰু অকণমান নিমখ এতিয়া মই চিকেনখিনি দি দিম নেক্সট মই ইয়াত দিম এইখিনি গাজৰ মই এনেকুৱা ধৰণে কাটি ৰাখিছিলোঁ আৰু জলকীয়া মোৰ লগত বৰ্তমান কেপচিকাম পাতকবি এনেকুৱা নাই লকডাউন কাৰণে আনিব পৰা নাই তো মোৰ তাত গাজৰ আছিলে তো ভেজিটেবল হিচাপত মই অকল গাজৰে দি দিছোঁ 1 মিনিটমান সময় এইখিনি মই ভাজি ল'ম এইখিনি মই ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত এইখিনি চাওমিন হয় মই অলৰেডি বইল কৰি ৰাখিছোঁ মই একলগত গোটেইখিনি ঢালি নিদিওঁ অকণমান অকণমানকৈ দিম লৰাম আৰু দি থাকিম
এতিয়া ইয়াত মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। নেক্সট মই ইয়াত দি দিম সয়া সচ 2 চামুচ। এতিয়া মই ইয়াত কেইটামান নৰসিংহ পাত দি দিম জাষ্ট ফৰ ফ্লেভাৰৰ কাৰণে আৰু অকণমান গ্ৰীণ দেখিবৰ কাৰণে, কাৰণ মোৰ তাত কেপচিকাম নাই। প্লাছ মই ইয়াত দি দিছোঁ চিলি চচ 1 চামুচ, আৰু লগতে টমেটো চচ 1 চামুচ। এতিয়া মই এইখিনি লৰাই লৈ খাবলৈ হৈ যাব। চ' মই এইখিনি কেঁচা পিঁয়াজ আৰু জলকীয়াৰ লগত ছাৰ্ভ কৰিম। ফ্ৰেণ্ডছ, মই এতিয়া বনাবলৈ লৈছোঁ আজি ফ্ৰুট কাষ্টাৰ্ড। চ' খুব চিম্পল হয়, তাৰ বাবে মই পেনটোত পোনপ্ৰথমতে 2 কাপ পানী লৈ লৈছোঁ। ডাঙৰ কাপেৰে পানী লৈ মই ইয়াত 5 চামুচ এইটো কাষ্টাৰ্ড মিহলাই লৈছোঁ। এতিয়া মই ইয়াতে আধা কাপ চেনি দি দিম। আপোনালোকে যদি খুব বেছি মিঠা খাই ভাল পায় তেতিয়াহ'লে অকণমান বেছিকৈও চেনি দি দিব পাৰে নিজৰ জোখত। এতিয়া আমি এইখিনি গৰম হোৱালৈ ৰখিব লাগিব। মোৰ কাষ্টাৰ্ডখিনি এতিয়া হৈ আহিছে, খুব ধুনীয়াকৈ ঘোট মাৰিছে এইখিনি। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া মই ইয়াত দি দিম কিচমিচ, আপেল, আৰু এতিয়া দিবলৈ লৈছোঁ এয়া কল। মই এনেকুৱা ধৰণে কাটি ৰাখিছিলোঁ স্লাইচ কৰি। মই যে এইকেইটা ফল দিয়ে বনাম। যদি আপোনালোকৰ লগত আৰু কিবা বেলেগ ফলৰ ভেৰাইটি থাকে চ' আপোনালোকে মিক্স আপ কৰিব পাৰে। গোটেইখিনি খুব ধুনীয়াকৈ মিলাই ল'ম। এতিয়া মই ফ্ৰুটছ কাষ্টাৰ্ডখিনি এনেকুৱা ধৰণে বাউলত উলিয়াই লৈ লৈছোঁ। এতিয়া মই ইয়াত এনেকুৱা ধৰণে ঢাকনিটো লগাই 2-3 ঘণ্টাৰ কাৰণে মই ডিপ ফ্ৰিজত ৰাখি দিম। হে ফ্ৰেণ্ডছ, মই জাষ্ট গোটেইখিনি বনাই মেলি আহি খাই লৈ এতিয়া অকণমান বহিছোঁ, আকৌ এগেইন বিচনাতে বহিছোঁ। চ' বাকীখিনি কথাও কণ্টিনিউ কৰোঁ আপোনালোকৰ লগত। আৰু মই আজি এই 3টা ৰেচিপিয়ে বনালোঁ। চাওমিনটোতো বাৰু আমি খাই দিলোঁ অলৰেডি, খাই উঠিলোঁ। আৰু বাকী আইচক্ৰীমটো আৰু কাষ্টাৰ্ডটো মই ফ্ৰিজত ষ্ট'ৰ হ'বলৈ দি দিছোঁ, কাৰণ সেই দুটা আমাক কালিলৈ লাগিব। চ' কালি বুলি কোৱাৰ লগে লগে আপোনালোকৰ মনলৈ চাগে এই ভাৱটো আহিব যে কালি কি স্পেচিয়েল ডে আছে, বা বিনিৰ যে এনেকুৱা ধৰণে আজিৰ পৰাই প্ৰিপাৰেশ্যন কৰিছে। চ' মই সেইটোও কৈ দিওঁ, একচুৱেলি কালি মোৰ হাজবেণ্ডৰ বাৰ্থডে। চ' তেখেতৰ ফেভৰেট ফ্ৰুটছৰ ভিতৰত আম হয়। চ' মই ভাবিলোঁ যে মই মেংগ' আইচক্ৰীম বনাওঁ। চ' সেইটো এটা মই আজিয়ে বনাই থ'ব লগা হ'ল। আৰু বহুতকেইটা ৰেচিপি আৰু আছে কৰিবলগীয়া, কিন্তু বাকীবোৰ মই আজিয়ে নকৰোঁ, চব কালি বনাম। কি বনাওঁ কি নাই চ' সেইখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কি বনাওঁ কি নাই। আৰু বিশেষকৈ অকণমান বেয়া লগাও আছে মনটো। আচলতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ মনত যিখিনি বেয়া লগা হৈ আছে। হাজবেণ্ডৰ বাৰ্থডে দিনাখন আমি আচলতে খুব ধুনীয়াকৈ আমাৰ ঘৰত নাৰায়ণ পূজা পাতোঁ, আৰু আমাৰ মেইন ঘৰত কৰোঁ পূজাখন মঙলদৈত। চ' আমি মঙলদৈ যাব লগা আছিল, কিন্তু এতিয়া যিহেতু গুৱাহাটী লকডাউন আমি যাব পৰা নাই।
আৰু তাৰ কাৰণে আমাৰ এইবাৰ নাৰায়ণ পূজাখন পষ্টপন কৰিব লগা হ'ল চ' নেক্সট মাহত যদি তেনেকুৱা পূৰ্ণিমা থাকে তেতিয়া আমি পূজাখন পাতিম যদি সকলোবোৰ খোলা খাই যায় কিন্তু এইবাৰ নহ'ল যেতিয়া চ' গুৱাহাটীতে থাকিম আকৌ পূজা পাতিলে ইমানখিনি একো কৰিবও নোৱাৰিলোঁ হয় ব্ৰত ৰাখিব লাগিল হয় কিন্তু পূজাও নহয় যেতিয়া চ' সেইকাৰণে মই অকণমান দিনটো যেন ভালেই যাওক তাৰ বাবে মই এইবোৰ প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু কালিলৈ ঘৰৰ মন্দিৰতে মই অকণমান শৰাইও আগবঢ়াম আৰু বাকী কি কৰোঁ গোটেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গোটেই দিনটোৰ আৰু বিশেষ আলহীও এইবাৰ কোনো নাই মোৰ ফেমিলি মানে হাজবেণ্ডৰ টোটেল ফেমিলি মঙলদৈতে থাকে তাৰ পৰাতো কোনো আহিবও নোৱাৰে মা দেউতা ভাইটিহঁত আৰু বিশেষকৈ মোৰ মা দেউতা ভাইটি গুৱাহাটীতে থাকে চ' মই কৈছোঁ যদি পাৰে আহিবলৈ এতিয়া আহে নাহে মই সেইটোও নাজানো কিন্তু আহিলে ভাল লাগিব নাহিলেতো আৰু আমি দুটাই চেলিব্ৰেট কৰিব লাগিব আৰু লগত নিয়ৰ চ' সেইটোৱে আৰু বাকীখিনিও মই আপোনালোকৰ লগত ধুনীয়াকৈ কালিৰ দিনৰ ব্লগত মই শ্বেয়াৰ কৰিম তো হাজবেণ্ড স্পেচিয়েল বাৰ্থডে কেনেকুৱা কি যায় কি নাই মই কি বনাওঁ কি নাই আৰু বিশেষকৈ বহুতখিনি প্ৰব্লেম হৈছে এইবোৰ বস্তুক লৈ মোৰ প্ৰিপাৰেশ্যন কৰোঁতে মনত যদিও মই ভাবি আছোঁ বহুত কিবাকিবি বনাম কিন্তু চাগে নোৱাৰিম কাৰণ বহুতখিনি বস্তু মোৰ ঘৰত এভেইলেবল নাই লকডাউন কাৰণে আৰু দোকানতো এভেইলেবল নাই যে কিনিব গৈ যে লৈ আনিব পাৰিম দোকানবিলাকতো এভেইলেবল নাই চ' মনে ভবা হিচাপত চাগে এইবাৰ বাৰ্থডে চেলিব্ৰেশ্যন নহয় কিন্তু যিমানখিনি পাৰোঁ মই খুব ধুনীয়াকৈ কালি গোটেইখিনি বস্তু প্ৰিপাৰেশ্যন কৰিম যি আছে মোৰ ঘৰত সেইখিনিকে মই বনাবলৈ ট্ৰাই কৰিম চ' গোটেইখিনি বস্তু কালিৰ ব্লগত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হাজবেণ্ড স্পেচিয়েল বাৰ্থডে চ' ঠিক আছে ফ্ৰেণ্ড আজিলৈ মই ইমানতে এই ব্লগটো শেষ কৰোঁ আৰু আজিৰ এই ৰেচিপিকেইটা আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে এনজয় কৰিব মই ফিনিচিংটো আপোনালোকক আজিয়ে দেখাব নোৱাৰিম বিশেষকৈ আইচক্ৰীমৰ কাৰণ আইচক্ৰীমটো আমাৰ নাই বুলিও 9-10 ঘণ্টা ফ্ৰিজত ষ্ট'ৰ হ'ব লাগিব তাৰপিছতহে কমপ্লিট ৰিজাল্টটো পোৱা যায় আৰু কালিলৈ আমি সেইটো খাব পাৰিম কিন্তু তথাপিও কালিলৈ মই আপোনালোকক আইচক্ৰীমটো খোলাৰ আগত মই দেখুৱাম নেদেখুওৱা নহয় কেনেকুৱা হয় কি নাই গোটেইখিনি দেখুৱাম চ' ফ্ৰেণ্ডছ যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ফ্ৰেণ্ডছ আজি ছাবস্ক্ৰাইব কৰিহে ল'ব আৰু লগতে কাষত থকা বেল বাটনটো দবাই অল কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় আৰু লগতে আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে মোৰ ইনষ্টাগ্ৰাম আইডি হৈছে বিনিছ লাইফষ্টাইল চ' ফ্ৰেণ্ডছ আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ বহুতখিনি কাম আছে কৰিব লগা চ' আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ লাভ ইউ গাইজ বাই বাই